হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই। মই লিখিতা পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰত থাকি কি কৰিলোঁ আপোনালোকক তাকে অকণমান দেখাবৰ বাবে চেষ্টা কৰিছোঁ। প্লিজ চাই থাকক ভিডিঅ'টো পাছলৈ। মই অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকক দেখাই আছোঁ মই ঘৰত থাকি আজি কি কৰিলোঁ। এয়া দেখিছে মই বাৰীলৈ আহিছোঁ। সেইখিনি এয়া আমাৰ আলু লগাইছোঁ বাৰীখনত। আমাৰ বাৰীখন যথেষ্ট ডাঙৰ, সেইবাবে এইডোখৰ আলু লগাইছোঁ। আৰু আলু লগাই পিনে এইডোখৰ যিহেতু থাকিলে, সেইবাবে মই ভাবিছোঁ যে চব্জিকে লগাই দিওঁ। আৰু ঘৰতে যিহেতু লাই গুটি আছে, আৰু মই কালি দোকানৰ পৰা আনিলোঁ। এয়া দেখিছে এইখিনি হৈছে ধনিয়া গুটি, আৰু এইখিনি আছে মূলা আৰু লফা গুটি। মই দোকানৰ পৰা কালি লৈ আহিলোঁ। আৰু বাকী এডোখৰতে ৰাতিপুৱা মই ধুনীয়াকৈ কেঁচা গোবৰ অলপ দি পিনে ধুনীয়াকৈ মাটিখিনি ফিল আপ কৰি থৈছোঁ। যিহেতু এই আলু লগাবৰ কাৰণে বাৰু ট্ৰেক্টৰ হাল বাই থৈ দিয়া আছিলেই, তাৰ উপৰিও মই অলপ কেঁচা গোবৰ দি পিনে মাটিটো মানে কোখনে অলপ মাৰি পিনে মানে গোবৰখিনি ধুনীয়াকৈ মিহলাই, যিহেতু কেঁচা গোবৰ দিয়াৰ বাবে ৰ'দত অলপ শুকাব দিলোঁ। আৰু ফাইনেলি মই এতিয়া শাকৰ গুটি ছিটিয়াম, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। যিহেতু কৈছিলে আগৰ ভিডিঅ'ত আমি হৈছোঁ গাঁৱলীয়া মানুহ, আৰু গাঁৱলীয়া মানুহ হৈ যদি আমি এইবিলাক নকৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব। সেইবাবে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ, চাই থাকক। দেখিলে মই গোটেইখিনি হৈছে। আৰু মই ধুনীয়াকৈ এনেকৈ কোখনে মানে এডোখৰ ধনিয়া হৈছিলোঁ যিহেতু, আৰু ইয়াতে সেইকাৰণে কোখনে মানে দাগ দি দিছোঁ। আৰু এইখিনি হৈছে মূলা, এইখিনি হৈছে লফা, আৰু এইফালে হৈছে মূলা আৰু লাই একেলগতে দি দিছোঁ। সেইফালে ফাইনেলি আপোনালোকে দেখিলে মই গুটি হৈছে। আৰু এতিয়া কি কৰিছে চাওক মায়ে, যিহেতু গুটিখিনি ওলাই আছে সেইবাবে ঢাকি দিছে, মৈখন চুচুৱাই দিছে। শাহুৱেক বোৱাৰীক লাগি গৈছোঁ আৰু চব্জি খেতিত। আপোনালোকে চব্জি হ'লে নিবলৈ আহিব দেই। হাই হাই কৈ দিয়া। এইটো আহি ল'লে, এইটো হাই চুম এটা দি দিয়াচোন। এনেকৈ দি দিছা। আইতাকৰ লগত ফুফু গৈছিলে, এতিয়া আহিলে। আৰু হয়, আপোনালোকে দেখিলে ফাইনেলি আমি গুটি হেঁচি চব্জি খেতি কৰা। মই যিহেতু হেঁচিলোঁ, আৰু মায়ে ধুনীয়াকৈ ওপৰৰ গুটিখিনি ওলাই থকাৰ বাবে মৰিয়াই ঢাকি দিলে। আৰু ইয়াতে কথা এটা কওঁ, যিসকলে নেকি মূলা খায় বা লফা খায় বা ধনিয়া খাই ভাল পায়, তেনেহ'লে তেওঁলোকে প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু যিসকলে নেকি মূলা খাই পান দি ভাল পায়, সেইসকলকো কৈছোঁ প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু ইয়াতে কথা এটা কওঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নেকি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোককো কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব। আজিলৈ ইয়াতে সামৰিছোঁ, বাই।